নমস্কাৰ বন্ধুসকল, কি খবৰ? আশা কৰোঁ সকলোৰে ভালে। আজি আমি বাগীত 3 চাব যাম বুলি ভাবিছিলোঁ, কিন্তু যোৱা নহ'ল। তাৰ আগতে আমি ইউটিউবত বাগীত 3 ট্ৰেইলাৰটো চালোঁ। ভাবি আছোঁ টাইগাৰ শ্ৰফে হাৰ বেছি ভাঙিছে নে ছায়েন্সৰ ৰুল। 3 মিনিটৰ ট্ৰেইলাৰ চাই মই ধৰিবই পৰা নাই এতিয়ালৈকে তেওঁ সন্ত্ৰাসৰ বিৰুদ্ধে যুদ্ধ কৰিছে নে গ্ৰেভিটিৰ বিৰুদ্ধে। বাগীত অৰ্থ হ'ল কোনো ৰুল নাই, জীৱনৰে হওক বা ফিজিক্সৰে হওক। এটা কাম কৰোঁ, নিউটন ছাৰৰ আত্মাৰ শান্তিৰ কথা ভাবোঁ আৰু ফিজিক্সৰ টিচাৰসকলৰ পৰা ক্ষমা বিচাৰোঁ আৰু আৰম্ভ কৰোঁ আজি বাগীত 3 ট্ৰেইলাৰ ৰিভিউ। ইমান বছৰে হলিউডৰ ছুপাৰ হিৰোৰ ফিল্মসমূহ চাই এটা কথা জানিব পাৰিছোঁ যে ছুপাৰ হিৰো তেতিয়াহে হ'ব যেতিয়া সন্মুখত ডাঙৰ চেলেঞ্জ এটা থাকিব। সেইকাৰণে ছুপাৰ হিৰোসকলে পৃথিৱীত বচোৱাৰ তলৰ কাম নকৰে, কাৰণ তাৰে তলত কাম কৰিবলৈ গ'লে ছুপাৰ হিৰোসকলৰ ইগ'ত লাগিব। সেইকাৰণে আপুনি ছুপাৰ হিৰো ফিল্মসমূহত এইটো নেদেখে যে হিৰো ভিলেনৰ লগত এইকাৰণে যুদ্ধ কৰিছে যে ভিলেনে হিৰোৰ ভনীয়েক বা জিএফৰ স্কুটিত হাৱা এৰি দিছে। মই ভাবোঁ এইটো আপুনি দেখা নাই, কাৰণ ছুপাৰ হিৰোৰ এইবিলাক কাম নহয়। সেইকাৰণে ছুপাৰ হিৰোসকল এলিয়েন, এটম বোম আদিৰ পৰা পৃথিৱীক বচাবলৈ আহে। আৰু সেই কথাষাৰ বাগীত 3 ফিল্ম মেকাৰসকলক কিজানি কোনোবাই কৈ দিছে। বাগীত 3 বনোৱাৰ আগত ফিল্ম মেকাৰসকলে ভাবিছে চাগে বোলে আমাৰ হিৰোই জিএফক গুণ্ডাৰ পৰা বচাইছে, আৰ্মিৰ লগতো যুদ্ধ কৰিছে, এতিয়া কি কৰে? তেতিয়া কোনোবা কৈ দিছে চাগে গোটেই দেশৰ লগত যুদ্ধ কৰি দিয়ক, হিৰো থাকিব এফালে আৰু পূৰা দেশ থাকিব এফালে। এতিয়া ভাবিছে কোনখন দেশৰ লগত যুদ্ধ কৰিব? পাকিস্তানৰ লগততো বহুত কেইখন চিনেমা ওলাই গ'ল যুদ্ধ কৰা। তাৰপিছত কোনোবাই কৈ দিলে চিৰিয়া, এনেও চিৰিয়াৰ মাৰ্কেটত নতুনকৈ আহিছে। এতিয়া কাহিনীৰ কথা কওঁ, টাইগাৰ শ্ৰফৰ ভায়েক ৰিতেশ দেশমুখ চিৰিয়াৰ সন্ত্ৰাসবাদীৰ হাতত গুচি গৈছে আৰু তাক বচাবলৈ টাইগাৰ শ্ৰফে পূৰা দেশৰ লগত যুদ্ধ কৰিবলৈ গৈছে। চিৰিয়া সেইখন চিৰিয়াৰ লগত যুদ্ধ কৰিবলৈ গৈছে, যিখন চিৰিয়া হৰাবৰ কাৰণে আমেৰিকাৰ প্লেন ফাটি গৈছে। সেইখন চিৰিয়াক টাইগাৰ শ্ৰফে অকলে শেষ কৰিব গৈছে। বঢ়িয়া। লজিক আৰু মগজুৰ কথা। আৰু বলিউডৰ কিছুমান চিনেমা চাবলৈ হ'লে লজিক আৰু বুদ্ধি দুয়োটা ঘৰত থৈ আহিব লাগিব। আৰু কিছুমান চিন দ্য ৱাণ্ডাৰ ওমেনৰ পৰা কপি কৰিছে। এই চিনকেইটা চাওকচোন, কিন্তু আপুনি ক'তো দেখা নাই চাগে 3খন হেলিকপ্টাৰে হিৰোৰ ওপৰত গুলি আছে, তথাপিও হিৰোৰ একোৱেই হোৱা নাই, এটা গুলিও গাত লগা নাই। হিৰো বা কি খাই আহিছে? আমিও খাব পাৰিলে ভাল হয় চাগে। আমাৰ ঘৰত যদি কাৰেণ্ট গুচি যায়, মই বেলেগ এটা ৰুমলৈ যাওঁতে দৰ্জাখনত 3বাৰকৈ খুলি ৰাখাওঁ, আৰু হিৰো এটা গুলিও লগা নাই, 3খন হেলিকপ্টাৰৰ পৰা গুলাইছে। শ্ৰফৰ বাহিৰে শ্ৰদ্ধা কাপুৰো আছে, দুয়োবাৰে গালিটো ওলোটা ওলোটিকৈ দিয়ে। ডাইৰেক্টৰে ভাবিছে কিজানি ছোৱালীৰ মুখেৰে গালি শুনিলে অলপ দৰ্শকৰ ফূৰ্তি লাগিব চাগে। আৰু তাৰ ট্ৰেইলাৰটোত চাই এনেকুৱা লাগিছে নিউটনৰ গ্ৰেভিটিৰ সূত্ৰ ভুল আছিল। বন্ধুসকল, আজি ভিডিঅ'টো ইমানেই আছিল। ভিডিঅ'টো চাই কেনে লাগিছে নিশ্চয় জনাব, আৰু আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। থেংকছ ফৰ ৱাটছিং।